পাঠ্যক্ৰমৰ আধাৰত অসমীয়া কাব্যধাৰা বা কাব্যযুগৰ চমু পৰিচয়। তোমালোকৰ পাঠ্যক্ৰম অনুসৰি দ্বিতীয় বৰ্ষত তোমালোকে মুঠ 8টা কবিতা পঢ়িব লাগিব। এই প্ৰতিটো কবিতাই একোটা যুগ বা কাব্যধাৰাক প্ৰতিনিধিত্ব কৰে। কাব্যযুগ বা ধাৰা মানে কবিতাৰ একোটা বিশেষ ধৰণ বা লক্ষণ অনুসৰি যুগ বিভাজন। উদাহৰণস্বৰূপে ৰোমান্টিক ভাৱৰ কবিতা লিখা যুগটো ৰোমান্টিক কাব্যযুগ আৰু এই ধাৰাটো ৰোমান্টিক কাব্যধাৰা। যেনে প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল, মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰাইটি সৰিয়েহে আছে, সৰগত টোপনি যোৱা। এয়া ৰোমান্টিক যুগৰ কিছুমান কবিতাৰ নিদৰ্শন। এনেকৈ তোমালোকৰ পাঠত থকা আটাইকেইটা কবিতাই একোটা যুগ বা একোটা কাব্যধাৰাৰ প্ৰতিনিধিত্ব কৰিছে। প্ৰথমটো কবিতা হৈছে মাধৱ পুৰুষ বিৰচিত উঠৰে উঠ বাপু গোপাল হে নামৰ বৰগীত। এয়া শংকৰী যুগৰ বা বৈষ্ণৱ কাব্যধাৰাৰ অন্তৰ্গত কবিতা। মূলতঃ শংকৰদেৱ আৰু মাধৱদেৱৰ কাব্য ৰচনাৰ এই সময়ছোৱাত বৈষ্ণৱ আদৰ্শৰ কাব্য সৃষ্টি হোৱাৰ প্ৰমাণ আছে। এই বৰগীতটি শংকৰী যুগৰ বিষ্ণুকেন্দ্ৰিক চিন্তাৰ নিদৰ্শন। ইয়াত আছে শিশুকৃষ্ণৰ চাতুৰী, মাতৃ যশোদা আৰু কৃষ্ণৰ সম্পৰ্ক আৰু মাধৱ পুৰুষৰ দাস্যভক্তিৰ অভিব্যক্তি। ইয়াৰ পাছৰ কবিতাটো অসমীয়া কবিতাৰ এক উল্লেখযোগ্য নিদৰ্শন। ৰোমান্টিক যুগৰ কবিতা বিশ্বখনিকৰৰ মাজত কিছু আধ্যাত্মিক, ৰহস্যময়, চুফীবাদী কাব্যধাৰাৰ উমান পাবা। কবি মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া চুফীবাদী কবিতাৰ অন্যতম হোতা। চুফীবাদ হৈছে ইছলাম ধৰ্মৰ এক আদৰ্শ চিন্তন। বৈষ্ণৱ ধাৰাৰ বিষ্ণুকেন্দ্ৰিক চিন্তাৰ দৰেই ইয়াত পাবা আল্লাহৰ কথা। অৱশ্যে বিশ্বখনিকৰত চুফীবাদ আৰু অতীন্দ্ৰিয়বাদ উভয়ৰে সমন্বয় আছে। চুফীবাদৰ তৃতীয়টো স্তৰ হৈছে আল্লাহত আত্মলোপ। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত এই স্তৰৰ প্ৰভাৱ দেখা পোৱা যায়। ইয়াত আত্মা, পৰমাত্মা, বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত থকা অদৃশ্য সত্তাৰ কথা পোৱা যায়। আচলতে অতীন্দ্ৰিয়বাদ, আধ্যাত্মিক চেতনা আৰু চুফীবাদ একেজোপা গছৰে ডালপাত, পাৰ্থক্য মাথো ধৰ্মীয় দিশতহে। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দিনকণা নামৰ কবিতাটো চুফীবাদী কবিতাৰ নিদৰ্শন। হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত, নেৰিবা নেৰিবা মোক এই মায়া বজাৰত, দুহাত জুৰিছোঁ মই কাবৌ কাকুতি কৰি, অকলে নেৰিবা মোক আলাই আঠানি কৰি। পাঠ্যক্ৰমত থকা তৃতীয়টো কবিতা হৈছে অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ মিলন। এয়া ৰোমান্টিক যুগৰ ৰহস্যময় বা অতীন্দ্ৰিয়বাদী ধাৰাৰ কবিতা। এই শ্ৰেণীৰ কবিতাত ঈশ্বৰৰ বিমূৰ্ত সত্তা, আত্মা পৰমাত্মাৰ মিলন, পৰজনমৰ বাসনা, ইন্দ্ৰিয়ই ঢুকি নোপোৱা সত্য আদিৰ উমান পাবা। নলিনীবালা দেৱীৰ অতীন্দ্ৰিয়বাদী আন এটি কবিতা হৈছে নাটঘৰ। ইয়াতো কেতবোৰ বিমূৰ্ত ধাৰণা প্ৰস্ফুটিত হৈছে। উদাহৰণ: কোন মহাশূন্য ভেদি আহিছিলোঁ অকলৈ, তাকে বহি ভাবোঁ মনে মনে, বিশাল বিশ্বত আহি পাতিছোঁ কিহৰ খেল, কিনো পালে মানুহ জীৱনে।